Hey guys, welcome back to my channel. আৰু এতিয়া আজি উলাই গৈ আছো সেকেন্ড ভ্যাকসিন লবলৈ আছো মাৰ ঘৰতে এতিয়া নগাঁওতে আছো এতিয়ালৈকে আজি আমাৰ সেকেন্ড ভ্যাকসিনৰ ডেট পৰিছে হেতুৰ কাৰণে আমি ভ্যাকসিন লবলৈ গৈ আছো সো আমি গৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাব আজি ভিডিওটো এতিয়াৰ পৰা মই কন্টিনিউ ৰাখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাই যাম কি কৰিম কি নকৰো মতিৰামবৰা হাই স্কুল ইয়াতে মই হাই স্কুলিং কৰিছিলো আৰু হাই সেকেন্ডাৰী পঢ়িছিলো ইয়াতে আৰু এইখন মহেন্দ্ৰ বৰুৱা স্কুল দেখাই আছো আপোনালোকক এখন মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় ইয়াতে মই পঢ়িছিলো ভ্যাকসিন ক'ত আৰু ইয়াতে বোলে ভ্যাকসিন দি আছে সো আহিছো এতিয়া ক'ত দি আছে চাও ইয়াতে এজোপা ডাঙৰ শেৱালি হেৰি গছ এখন মহেন্দ্ৰ বৰুৱা স্কুল সুধি আহাছো ইয়াতে দি আছে নাই আজি আহিছিলো ভ্যাকসিন সেকেন্ড ডোজ ল'ব কাৰণে বাট মহেন্দ্ৰ বৰুৱা স্কুলত তাই ইয়াতে পঢ়িছিল কোইনসিডেন্টলি ইয়াতে শুনিছিলো ইয়াতে দি আছে বুলি কিন্তু আজি দেখোন ইয়াতে আহি পাই পেলে গুটে খালি সাউথ স্কুলখন গুটে খালি গেটখন খোলা আছে বাট কোনো ভ্যাকসিন ইয়াতে দিয়া হোৱা নাই তো আৰু এটা জায়গাত ইয়াতে দি আছে চাও তাতে গৈ পেলে এতিয়া তাতে পাও নে নাপাও কোনো গ্যাৰান্টি নাই তো ঠিক আছে আপোনালোকক লগ পাম দুগাছৰ ফুকনি অসামৰিক চিকিৎসালয় নগাঁও কোনফালে এইখনেইতো নৰদীপ মক্ৰব বুলি কয় এইখন ইয়াতে ক'ত দি আছে নাজানো এতিয়া ভ্যাকসিন এইখন গেট ভ্যাকসিন দি আছিল ন আছে নে এতিয়াও চিভিলত এবাৰ খবৰটো কৰকচোন আহক আমি তালৈকে যাম মানুহ কেইজনৰ পিছে আহিলো ইয়ালৈকে চিকিৎসালয়লৈকে তাৰপিছত আনফৰ্চুনেটলি কি হ'ল ইয়াতো তাৰমানে ভ্যাকসিন দি শেষ হ'ল আৰু হেতুৰ কাৰণে আমাৰ অলপমান দেৰি হ'ল অহা সেইকাৰণে ভ্যাকসিন নাপালোঁ আজি আৰু ল'ব নোৱাৰিলোঁ ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত ভণ্টিয়ে এয়া আমাৰ হোমমেড এটা আমাৰ ঘৰৰ মানে মোৰ মাৰ ঘৰৰ হোমমেড এটা মছলা আছে সেইটো ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ আৰু সেইটো ভণ্টিয়ে বনাবলৈ ধৰিছিলে সেইটো কাৰণে মই সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ এয়া জিৰাখিনি ধুইছে আৰু জিৰাত বহুত বালি ওলায় সেইবোৰ আপোনালোকক মই দেখুৱাম বাৰু কিমান বালি ওলায় এই জিৰাবোৰ আনি এনেকৈ ধুই ল'ব লাগে ধুই পেলাই শুকুৱাই এয়া খৰাহীত চালনীখনত মেলি দিছে যিখিনি পানী থাকিব এক্সট্ৰা পানীখিনি ওলাই যাব আৰু এয়া জালুকো দিব আৰু তেজপাত লং অলপ আৰু ইলাচি ডালচেনি এই ডালচেনি মানে এঘৰ মানুহৰ ঘৰৰ হয় আমাক দিছিলে আৰু সেইখিনি ডালচেনি সেয়া তাৰে এইখিনিও ধুই ল'লে এই গোটেইখিনি ধুই ল'লে ধুই পেলাই এনেকৈ শুকুৱাব এইখিনি ৰ'দত শুকুৱাই তাৰপিছত মই দেখাম বাৰু ডলাখনত মেলি দিব এতিয়া এই জিৰাখিনি ডলাখনত মেলি দিলে আৰু তাৰপিছত এতিয়া ৰ'দত শুকুৱাব সেইখিনি শুকাই ৰ'দত শুকুৱাই হোৱাৰ পিছত এইখিনি আকৌ ভাজিছে ড্ৰাই কৰি ভাজিছে এইখিনি ভাজি থ'লে জালুক আৰু গোটেইখিনি ভজা হৈ গ'ল একেলগে মিক্স কৰি দিলে এইখিনি মিক্স কৰাৰ পিছত এতিয়া এটা মিক্সাৰ জাৰত অলপকৈ এইখিনি ধুনীয়াকৈ ব্লেন্ড কৰি ল'ব গুড়া কৰিব এইখিনি
গুড়া কৰি এয়া চালনীৰে চালি দিছে আৰু যিখিনি মোটা মোটা হেৰিবোৰ থাকিব সেইখিনি আকৌ গুড়া কৰিব এয়া গোটেইখিনি গুড়া কৰা হৈ গ'ল মই আপোনালোকক ফাইনেল দেখালোঁ এনেকৈ পাউডাৰ ফৰ্মত হৈছে আৰু এতিয়া বনাব এতিয়া ৰাতি হ'ল ৰাতি এতিয়া বনাব ধৰিছে আপোনালোকৰ মটন কিমা হয় এইটো মই ভাবিলোঁ যে এইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ আৰু এই চাঞ্জ আহিছিলে চাঞ্জে হাই দিছে আপোনালোকক আৰু সেয়া তাই খেলি আছে তাৰপিছত এতিয়া এখন পেন পাতি দিলে তাতে তেল দিলে যিমানখিনি লাগিব সিমানখিনি অনুপাতৰ তেল দিলে তাৰপিছত পিঁয়াজখিনি দিলে এইখিনি মটন কিমা বনাব যিহেতু নেকি মই আপোনালোকৰ সৈতে এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু ইফালে ভাত পাতিছে ভাত বনাই আছে আৰু ইয়াতে দিলে সোৱাদ অনুসাৰে নিমখ জলকীয়া কেঁচা জলকীয়া কেইটামান কুটি পেলাই দিলে আদা নহৰু পেষ্ট 1 চামুচ 1 টিস্পুনকৈ দিলে আৰু এইখিনি কেঁচা গুণ ওলোৱালৈকে অলপমান ভাজি ল'ব এয়া হালধি 1 টিস্পুন red chili powder 1 teaspoon 1.5 teaspoon red chili powder jeera powder নহয় sorry এটো ঘৰত যে বনাইছিলে গৰম মছলাটো হেতু দিলে 1 teaspoon আৰু অলপমান পানী দি দিছে এতিয়া ভালদৰে মছলাখিনি তেল ওলোৱালৈকে ভাজি ল'ব এতিয়া দি দিলে মটন কিমাখিনি এনেকৈ ধুই লোৱাৰ পিছত মানে এনেকৈ অলপ হোৱাইট টাইপ হৈ গৈছে আপোনালোকেও এনেকৈ গাইজ আনি এনেকৈ ধুই কৰি এনেকৈ বনাই খাই চাব বহুত টেষ্টি লাগে বহুত মানে ভাল লাগে খাই এয়া ঢাকি দিলে মাজে মাজে আহি আকৌ অলপমান লৰাই দিছে চামুচ এখনেৰে আকৌ ঢাকি দিলে এয়া হৈ গ'ল এইখিনি হৈ গ'ল এতিয়া এয়া আপোনালোকক দেখুৱাই দিলোঁ এয়া হৈ গ'ল মটন কিমা ৰেডি হৈ গ'ল এতিয়া ডিছ আউট কৰি মই আপোনালোকক দেখুৱাম বাৰু মটন কিমাখিনি কেনেকুৱা হ'ল তাৰ ফাইনেল লুকটো এইখিনি মটন কিমা বহুত টেষ্টি হয় খাই চাব এনেদৰে বনাই পেলাই গুড মৰ্নিং গাইজ আজি আকৌ ছেকেণ্ড ট্ৰাই কৰি আছোঁ ভেকচিন যোৱাকালিতো নাপালোঁ আজি ছেকেণ্ড ট্ৰাই কৰি আছোঁ চাওঁ এতিয়া বোলে এটা জেগাত দি আছে তাতে গৈ আছোঁ ফটাফট জাষ্ট এতিয়া 11:31 হ'ল হাফ এন আৱাৰ আছে 12টালৈকে থাকিব চ' আমি জল্দি লৈ পেলাই আহি আছোঁ চ' গাইজ আমি আহি পালোঁ ইয়াতে ফাইনেলি আজি ইয়াতে ভেকচিনেশ্যন হৈ আছে আজি এইটো কলা মন্দিৰ আমি ভিতৰলৈ সোমাই আছোঁ এতিয়া চাওঁ Guys, our vaccine loa hoi gol. Now we are vaccinated. Guys, our video to continue narakho. Jo akalir pura video to continue rakhisu. Apnalokor jodi bhal lagise like, share and subscribe kori dibo.
আমাৰ চেনেলটোক আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব